লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এতিয়া চীনৰ টাৰ্গেট হৈছে আমেৰিকা। আমেৰিকাৰ 22 কোটি লোকৰ ভোটৰ তথ্য চুৰি কৰিলে চীনে। চীনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পৰ অভিযোগে কঁপাইছে সমগ্ৰ বিশ্ব। ট্ৰাম্পৰ অভিযোগে এই ভয়ংকৰ পৰিকল্পনাত জড়িত আছে একাংশ বিষয়া। এই কথা গোপনে ৰখাৰ চেষ্টা কৰা হৈছিল। তথ্য চুৰি আমেৰিকাৰ বাবে এক ভয়ংকৰ বিপদ। আমেৰিকা নিৰ্বাচন নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান নিৰ্বাচনী ব্যৱস্থা সুৰক্ষিত নহয় আমেৰিকাৰ। চীনে চুৰি কৰা তথ্যত আছে আমেৰিকাৰ ভোটাৰ নাম, ঠিকনা, আছে ফোন নম্বৰ, পলিটিকেল ডাটা আৰু স্পৰ্শতাৰ ডাটা, যি নেকি ভোটদান আৰু অন্য কাৰ্যকলাপৰ বাবে প্ৰয়োজন। ইতিমধ্যে এই ক্ষেত্ৰত কঠোৰ তদন্ত নিৰ্দেশনা ডনাল্ড ট্ৰাম্পৰ। ন্যায় বিভাগৰ পৰা আৰম্ভ কৰি FBI, CIA নিৰ্দেশনা। চুৰিৰ জড়িত বিষয়ৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ ৰুজু কৰাৰ নিৰ্দেশ। বৃহৎ ধনৰ বিনিময়ত এই তথ্য যোগান ধৰা হৈছিল। একাংশ সাংবাদিকৰ টাৰ্গেট কৰি লোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে। ট্ৰাম্পৰ দাবী, চীনে বিচৰা পৰৱৰ্তী নিৰ্বাচনত যথেষ্ট ট্ৰাম্পৰ পৰাস্ত হয়। নিৰ্বাচনৰ সময়ত ভোটিং মেচিনকো টাৰ্গেট কৰিব পাৰে বুলি সন্দেহ কৰিছে। ডনাল্ড ট্ৰাম্পৰ স্বীকাৰ ভোটিং মেচিনসমূহ অতি দুৰ্বল। তথ্য চুৰিয়ে নিৰ্বাচন প্ৰভাৱ পেলাব বুলি অকট স্বীকাৰ। আজিৰ আনটো বিশেষ খবৰ। 3 আগষ্টত যাওঁ গাঁও পঞ্চায়তলৈ, কিয়নো মহিলাসকলৰ কাৰণে এটা সুখবৰ। 3 আগষ্টত প্ৰতিগৰাকী মহিলাই যাওঁ গাঁও পঞ্চায়তলৈ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। চৰকাৰে উপহাৰৰ টোপোলা খুলিব পঞ্চায়তৰ কাৰ্যালয়ত। মহিলাসকলৰ বাবেও থাকিব আকৰ্ষণীয় উপহাৰ। 3 আগষ্টৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন। নতুন চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এই ঘোষণা। অসমৰ জনসাধাৰণৰ কাৰণে আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ড কৰ্তন কৰিব নোৱাৰিব এতিয়া। ভোটাৰ কাৰ্ডত নাম নাথাকিলেও কৰ্তন কৰিব নোৱাৰিব ৰেচন কাৰ্ড। SIRৰ জৰিয়তে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হোৱাসকলে লাভ কৰিব এতিয়া সুবিধা। ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'লেও লাভ কৰি থাকিব পেঞ্চন। পশ্চিমবংগৰ SIR সময়ত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। কোনো লোকে এই সুবিধা নাপালে কাষ চাপিব পাৰিব হাইকোৰ্টৰ ওচৰত। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'লেই অধিকাৰ কৰ্তন নহয়। এই কথাটো স্পষ্ট কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী আঁচনিৰ নামত চলিছে এতিয়া দালাল ৰাজ। চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত আপোনাৰ অঞ্চলত চলিছে নেকি দালাল ৰাজ? বিধায়কৰ চিনাকি বুলি কৈ আপোনাৰ পৰাও বিচাৰে নেকি ধন? এতিয়াই ছেভ কৰি লওক এটা হোৱাটছআপ নম্বৰ। টকা বিচাৰিবলৈ আহিলেই কৰি ৰাখিব ভিডিঅ'। চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে হাৰি নাযাব। অভিযোগ দিবলৈ খোদ বিধায়কে মুকলি কৰিছে হোৱাটছআপ নম্বৰ। বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধেও দিব পাৰিব অভিযোগ। বিধায়কৰ নামত কোনো ব্যক্তিয়ে দাবী কৰিব নোৱাৰিব ধন। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ কঠোৰ পদক্ষেপ। অভিযোগ দিয়ক 9365363003 নম্বৰত। ধন দাবী কৰিলে ফটো, ভিডিঅ'সহ হোৱাটছআপত নম্বৰত অভিযোগ দিবলৈ আহ্বান জনাইছে। বিলাসীপাৰা ৰাইজলৈ সতৰ্কবাণী কৰিছে বিধায়ক জীৱেশ ৰায়ে।